को पानी जीसु जीसु मौसम सा तातु जवानी बजा কি সুপার ডান্সার সব ল্যাপছ নাকি তো হ্যাঁ নাচ বাইছ যেতে হয় যুগলবন্দীসকল আমি আকৌ এবছৰ পিছত আহি গ'লো এটা নতুন টক শ্ব' যুগলবন্দীৰ বিশেষ অনুৰোধত আমি আকৌ আহি গ'লো এটা নতুন টক শ্ব' লৈ আমি এবছৰ একদম ভিডিঅ' দিয়া নাছিলোঁ কাৰণ আমাৰ এবছৰ মানে বলবমত গৈছিলোঁ তাতে থাকি গ'লো আৰু আহাই নাছিলোঁ আমি তাতে ফাংচন খাই মতা লৈ আছিলোঁ আমি এতিয়া আহিলোঁ আকৌ এটা ভিডিঅ' বনাম আমি বেচৰকাৰী স্কুল ভাৰ্চেছ চৰকাৰী স্কুল প্ৰথমে আমি মাতি আনিম প্ৰেমৰাম ভৰালী হাইস্কুলৰ পৰা ৰঞ্জন তালুকদাৰ দেৱ তেওঁ আহিলে আমি ভাল পাম আহক নমস্কাৰ আপুনি অহাৰ বাবে ধন্যবাদ ধন্যবাদ ক'ব নালাগে কিবা এটা খুৱাই দিলোঁ পেটিছ এটা খুৱাই দিবা মোৰ ওচৰত দোকানৰ পৰা তই আজি মোৰ লগত টক শ্ব' কৰি কৰি আমি মাষ্টৰ হৈ গ'লি মই 4th গ্ৰেডত এপ্লাই কৰিছিলোঁ চাকৰি সোমাই গ'লো নহয় একদম পাৰ কৰি কেনেকৈ পালিও তই এখন লিখিব নাজানে কোনো পাইছোঁ বিয়া চিয়া কৰিলি নে নাই সেইটোৱেতো কাৰণ চাকৰি বাবা মোৰ তিৰিত হৈছে দেউতাক মানে চৰকাৰী স্কুলৰ বহুত ফিল্ড এটা আছে ঘৰে দিলা আরে ইয়ার আমি কই না পিছে ভিডিও মাস্টার নিয়ে যে আসি এনেকে নাপাই না ঠগা ভালো তো আরে ঠগা বলটাই মোক কেমন আছে আজি তো জানাই আমি বছৰকে টক শ্ব' কৰি আছো আজি মানে চৰকাৰী স্কুলত তই মাষ্টৰ তই মই মানুহ মাতি সিহঁতক চৰকাৰী স্কুলত যি সুবিধা সেইবিলাক ক'ব লাগিব কেনে সুবিধা তই কেনে সুবিধা পাইছা তই এই বহুত সুবিধা দেই খাদ্যও পায় আরে ইয়া কি খাদ্য ভাবি আহি সাইড বিজনেস আছে আরে কি গাহৰি মানে কি কৰো এটা দিন হয় খিচিৰি পাওঁতে পাতে মাউতাৰে পুৰা হেলদি হেলদি বস্তু আরে মই চলিগিলাক খাবা নেদো গাহৰি লৈ যাওঁ গাহৰি এটা মস্ত সফল হৈছে বেছলে 2 লাখ টকা দে বহু সাইড আরে বাহ সময় নাই মাথা কিন্তু আছে মানুহ তুই মাথাৰ কাৰণে আহিছ আৰু চিকিলিকি পাপু চিকা আমি মাতি আনিম বেচৰকাৰী স্কুলত পঢ়া এজন ছাত্ৰক তেওঁ আহিলে আমি নথৈ আনন্দিত হ'ম হা হা বহা নমস্কাৰ নমস্কাৰ আচাৰ্য কি আচাৰ্য আৰু থিয়া কি দি আছে আমাক প্ৰাইভেট স্কুলত এনেকৈ শিকাইছে থিয়া দি ভাল কথা শিকাইছে তো আচাৰ্য মানে কি আচল মানে আচাৰ্য মানে আমাক প্ৰাইভেট স্কুলত আচাৰ্য বুলি শিকাইছে এই বা দিয়া হ'ব দিয়া বহা বহুত বহু নে বহা আরে বহা না তোমাৰ পৰিচয়টো দিয়া এতিয়া নমস্কাৰ মোৰ নাম শ্ৰী ৰজনীগন্ধা কাকতি তোমাৰ মাৰ নাম আমাৰ বিয়াৰ কাকতি কি বিয়া হে বিয়াৰ মানে নহয় বিয়াৰ মানে ববিতা ৰাজকুমাৰী তোমাৰ দেউতাৰ নাম দেউতাৰ নাম নমস্কাৰ মোৰ দেউতাৰ নাম কেপি ওকে কেপি মানে কমলা প্ৰসাদ কমলা প্ৰসাদ তই পৰিয়াল না গুটকাৰ দোকানে আরে আমাৰ পূৰ্বপুৰুষৰ পেহে চলি আহি আছে হে ভাল কুলি কৈছি আচাৰ্য ৰামত ঐ দিয়া হ'ব কি আছে তে হেল্ল' মই কিয়া সকল এতিয়া আমি ৰজনীগন্ধাহঁতক সুধিম তেওঁলোকৰ স্কুলৰ নিয়মবিলাক কোৱা এতিয়া তোমাৰ স্কুলৰ নিয়মবিলাক কোৱা কেনেকৈ কি কৰা তোমালোকে স্কুলত যোৱাৰ পৰা মই কৈ আছো প্ৰথমে আমি ঘুমটিৰ পৰা উঠি কিনে আমি মাটি প্ৰণাম কৰি কৰাগে বসতে লক্ষ্মী অৰমতে সৰস্বতী এইটো গাওঁ এইটো প্ৰাৰ্থনা গাওঁ তাৰে পিছত আমি গা পা ধুই কিনে বঢ়িয়াকৈ স্কুললৈ যাওঁ তাৰপিছত স্কুলৰ গেটত আমি এনেকৈ সেৱা কৰোঁ আৰু একো সেৱা কৰোঁ কৰি কিনে আমি যাওঁ আৰু ৰুমত বহোঁ তাৰপিছত প্ৰাৰ্থনা হয় তাৰপিছত প্ৰথম ঘণ্টাতে আমাৰ আচাৰ্য আহে আচাৰ্যক আমি ডায়েৰী দেখাওঁ কি ডায়েৰী কিয় আপোনালোকৰ স্কুলত ডায়েৰী চায়েৰী নাই নেকি এটাই বহি 7 ঘণ্টা কৰে পকেটত লৈ বহি থাকে কি চালত চলি বহি থাকে আৰে ইয়াৰ এটা বহি থাকে গটাই লাখে আমাৰ চলি এইটো কয় টেলেণ্ট আমাৰ বালটো কাম চলি হে বাল বুলি কৈছে এতিয়া মই আপোনাক সুধো আপোনালোকৰ স্কুলৰ নিয়ম কি চৰকাৰী স্কুলৰ নিয়ম কি নিয়ম কি ৰাতিপুৱা উঠিব 10টা বজা বিন্দাছ গুচি যাব তাতে ব্ৰাছ লৈ যায় তাতে মুখ চুখ ধুব ধুলে কিনে তাতে বহি থাকা চিকৰ খাই বহি থাকা 1 ঘণ্টা কিবা নামত ক্লাছটো কৰিলো আৰু ভাত আহিলে ভাত খাই আমি দিলোঁ তাৰপিছত এদিনো চলি তাতে এই বৈদ্য খাই যা মাৰি এই বৈদ্য খাই মাৰি চাই এটাই নাকত একবাৰ খুচুৱাইছে তেল গলে গৈছে এই চিকৰ খাই বাহিৰত চিকৰ খাবলৈ যায় আপি জকাই এই বঢ়িয়া লাগে কিন্তু তাতে বঢ়িয়া খাই থাকে পুৰা চাতান ছুটি দেওয়ার ঘৰত গুচি যায় চলি এটামান বজাতে চিকিলিকি পাপু
চিকেন কি পাপু Yes, sir. আপোনালোকৰ এখন স্কুল নে বস্ত্ৰ উদ্যানৰ পাৰ্কে আমি চলি পঢ়বাই নিদিওঁ মানে মাথাত পেচাল লগাই নিদিওঁ বিন্দাছ তহঁতে ভালকে শুই চুই কিনে যা পৰীক্ষাত নকল মাৰি কিনে পাছ হ'ল ধুনীয়া নকল মাৰি পাছ হৈছে মানে পঢ়বাই দিয়া লাগে বোধক কিবা কৈছি মোৰ মামাৰ আগত Koyo dia, oh, koyo dia. দেখি কেনে স্পীড কাৰণ পায় সি ইয়াতে তাৰ স্পীড কাৰণ দৰে থাকে সি ৰূপাতে হাতখন চাৰিখন ৰাখ যায় সি ইয়াতে জ্ঞান দিবা সি চলি পকি নহয় সি হ'ব দিয়ক আপুনি ইয়াতে জ্ঞান দিব তক চক হ'ব আপুনি শিক্ষক এটা অলপ ভালকে ৰাখিব লাগে নেকি হয় বান্ধৱসকল এতিয়া আমি মাতি আনিম আমাৰ চৰকাৰী স্কুলৰ ছাত্ৰ এজনক যা Namatu tu, kahole nahi bimur. kakole mur babure khabo tiran খালৰ বাস Ibar pori aji. অ ইগলা Apuni mora nai. এই কিয়া মৰিলে কিয়া মাৰে মোক Sadak khol. এই সাদা নাই ইগলা এবার স্টুডেন্ট দেখছে Tara ka bisal kyo. Aliamen. Story tu. story মাৰিবা নেকি যোৱা বঢ়িয়া দে বঢ়িয়া আমার স্কুলের স্টুডেন্ট দেখছে আইরে ট্রেন্ডিং হয় 1 মিলিয়ন রিটাই ইনস্টাগ্রাম ই রিল স্টার হে একদম হি ভাল বনাইছে কিন্তু চাব বঢ়িয়া, লাগিব বঢ়িয়া। ধুনীয়া ই একদম মানে এতিয়া ভাইরাল হি আরে। পড়া করবা না তুই গান কি গাইছো নট ট্যালেন্ট তো মানে সব ট্যালেন্ট তো বিচাৰি পাইছো কি হয়, হয়। এই পঢ়বা না তুই এই 7 কেজি 8 কেজি মামা লাগি কোনি যাই থাকে এটা বহি লৈ তা রিলস পড়ে তা স্কুলত অকল এইবাৰ আমি মাতি আমি কংকন চালিয়া তেওঁ বেচৰকাৰী স্কুলৰ প্ৰিন্সিপাল হয় তেওঁ আহিলে আমি ভাল পাম নমস্কাৰ এতিয়া আপোনাৰ লোক দুটাই কওক যে আপোনালোকৰ বেচৰকাৰী স্কুল আপোনালোকৰ চৰকাৰী স্কুল দুখন স্কুলৰ সুবিধাটো মোক কওক মানে ভাত দিয়ে স্কুলত খাব কি মানে এওঁলোকৰ ষ্টুডেণ্টে স্কুলত ভাত খাবলৈ যায় নেকি এইটো সুবিধা নেকি কিবা ভাত খোৱাটো আমাৰ স্কুলত বেছি মেটাৰ নকৰে আমাৰ উদ্দেশ্য শিক্ষা দিয়া পঢ়িব লাগে ষ্টুডেণ্টে এওঁলোকক খাবলৈ যায় সেইকাৰণে তেওঁ কৈছে ভাত দিছে এইবোলে নিয়ম নেকি কি জাগাত দিছে বে সালে দিছে আপুনি মাহত দৰমহা যিমান পায় মই ৰহা ভাত গাহৰি দিয়ে ইমান পইচা পাওঁ দিছে বে সালে জাগাত দিছে জাগাত দিছে কি দিছে এই মাৰ কি চাচা চপ কি মানে এইগিলা নিয়ম আপুনি ষ্টুডেণ্টক শিকাইছে আপুনি মাষ্টৰ হৈ কিনে ষ্টুডেণ্টক কাজিয়া কৰিবলৈ শিকাইছে এইবোৰ চৰকাৰী স্কুলৰ নিয়ম নেকি এই বেছি বকি আছে এই কো মাৰে মাৰি তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব টিম বিজাল আগলৈ কেনে ফানি ভিডিঅ' চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব টিম বিজাল ধন্যবাদ